স্বাগতম বন্ধুসকল মোৰ ইউটিউব চেনেল ITCell আছামলৈ। গতিকে আজি এটা টপিক মই আপোনালোকৰ আগত ক'বলৈ গৈ আছোঁ। সেই টপিকটো হৈছে ৰিস্ক ছেক্টৰ। অ'কে, ৰিস্ক ছেক্টৰ বুলি ক'লে ইণ্ডিয়াৰ ৰিস্ক ছেক্টৰটো নহয়, মানে আউট অফ ইণ্ডিয়াৰ ৰিস্ক ছেক্টৰ। আউট অফ ইণ্ডিয়াত আমি কেনেকৈ ৰিগত চাকৰি পাম বা কি টেকনিক আছে, আজি এই গোটেই ভিডিঅ'টোত মই ক'বলৈ গৈ আছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আউট অফ ইণ্ডিয়াৰ ৰিগত চাকৰি পাবৰ কাৰণে দুটা বস্তু কমন। এটা হৈছে যদি আউট অফ ইণ্ডিয়াৰ ৰিগৰ এক্সপিৰিয়েঞ্চ আছে, তেতিয়া ৰিগত চাকৰি পোৱাটো বহুত সহজ। আৰু যদি পইচা আছে 2-3 লাখ টকা, তেতিয়া ৰিগত চাকৰি পোৱাটো সহজ। আৰু এটা পইণ্ট আছে, সেইটো হৈছে ৰেফাৰেঞ্চ। যদি কোনোবাই ৰেফাৰেঞ্চ দিয়ে, যদি আপোনাৰ কোনোবা ফেমিলি মেম্বাৰ আছে, তেনেকুৱা মানুহে আপোনাক যদি ৰেফাৰেঞ্চ দিয়ে, তেতিয়াহে মানে ৰিস্ক ছেক্টৰটোত চাকৰি পোৱাটো সহজ। গতিকে মই লাষ্ট 2 years যেতিয়া কাটাৰ অহাৰ আগত মানে এপ্লাই কৰিছিলোঁ, কিন্তু মই নাপালোঁ। এই গোটেইখিনি টেকনিক মানে গম পালোঁ, কিয়নো যেতিয়া মই কাটাৰত গুচি আহিলোঁ, বহুত মানুহৰ লগত কথা পাতিলোঁ, যোন অলৰেডি ৰিগত কৰিছিলে, ৰিগ এৰি বেলেগ ছেক্টৰত কাম কৰিলে। তেনেকুৱা এখিনি মানুহৰ লগত কথা পাতিলোঁ। তেখেতসকলৰ লগত যিখিনি ইনফৰ্মেশ্যন পালোঁ, সেই ইনফৰ্মেশ্যনখিনি আজি মই ভিডিঅ'টোত আলোচনা কৰি আছোঁ। কিন্তু আজিৰ ডেটত যদি ৰিগত চাকৰি পাব হয়, মানে আটাইতকৈ বেষ্টটোৱে হৈছে হাতত পইচা লৈ এজেণ্টক ধৰিব লাগিব। মুম্বাইত বহুত এজেণ্ট আছে। সেই এজেণ্টসমূহে পইচা ল'ব, মিনিমাম 2 লাখ টকা পইচা ল'ব, মই যিমানখিনি ইনফৰ্মেশ্যন পালোঁ। এই 2 লাখ টকাৰ ভিতৰত কি থাকে, মানে বছেট বা STCW কাৰণে এটা ট্ৰেইনিং আছে, বছেট আৰু STCW। অ'কে, ৰিগৰ কাৰণে এইটো মানে ছেফটি কোৰ্চ হয়। সেই ছেফটি কোৰ্চটোৰ চাৰ্টিফিকেট থাকিব লাগিব উইথ ভেলিড মানে। আৰু এটা আছে মানে H2S চাৰ্টিফিকেট। এই দুটা মানে কম্পালচৰি হয়। বাকীটো পুলিচ ভেৰিফিকেশ্যন, এডুকেশ্যন কোৱালিফিকেশ্যন, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট সেইখিনিতো লাগিবই। এই যিকেইটা ডকুমেণ্টছ সেইকেইটা মানে ক্লিয়াৰ লাগিব। যদি STCW বা বছেট কৰিব যোৱা হয়, নিজৰ ফালৰ পৰা কৰিব পৰা যায় মানে। মুম্বাইত বহুত ইউনিভাৰ্চিটি আছে, কলেজ আছে, য'ত নেকি এই ট্ৰেইনিংকেইটা কৰিব পৰা যায়। এই ট্ৰেইনিংকেইটা খৰচা হয় মিনিমাম 30,000 পৰা 40,000 ভিতৰত পইচা খৰচা হৈ যাব, যদি দুইটা কৰিব যোৱা যায়। অলৰেডি মই মানে কথা পাতিছিলোঁ মুম্বাই কিছুমান কলেজৰ নাম্বাৰ পাইছিলোঁ মানে মই। ইণ্টাৰনেটত আজিকালি বহুত পাই যায়। এইকেইটা মানে ৱে আৰু যদি ৰিগত চাকৰি কৰিবলৈ মন আছে। কিন্তু মই ভাবোঁ মানে অনলি যদি ৰিগতে আহিম বুলি ভবা যায় ন, এইটো মানে বহুত ৰেয়াৰ কেছ হৈ যায়, মানে জববোৰ বহুত কম ওলায় ৰিস্ক ছেক্টৰটোৰ কাৰণে। মই ভাবোঁ মানে বাকী আৰু ভাল ছেক্টৰ আছে, য'ত আমি মানে জব কৰিব পাৰোঁ, ভাল টকা ইনকম কৰিব পাৰোঁ গাল্ফত আহি পিনি। অকল যদি আমি ৰিস্ক ছেক্টৰটোতে ধৰি থাকোঁ, মই ভাবোঁ মানে আউট অফ ইণ্ডিয়া অহাটো মানে ইমান পচিবল নহয়। কিয়নো তাৰ কাৰণে ভিজাৰ প্ৰচেছটো মানে বহুত লং প্ৰচেছ হয়। কিন্তু যদি আমি বেলেগ ছেক্টৰত আহোঁ, মই লাষ্ট কৰিছিলোঁ অইল এণ্ড গেছ কনষ্ট্ৰাকশ্যন ছেক্টৰ। মই অলৰেডি ভিজা পাই গৈছিলোঁ। ইণ্টাৰভিউ হোৱাৰ পিছত 5 মাহৰ ভিতৰত মই ভিজা পাই গৈছিলোঁ। কিন্তু তাত মই অলপ লেট আছিলে সেই প্ৰচেছটো, কিয়নো গভৰ্ণমেণ্ট কোম্পানী আছিলে। তাৰপিছত যেতিয়া ডুবাই আহিলোঁ, ডুবাই ভিজা মোক ইণ্টাৰভিউ হোৱাৰ পিছত 3 মাহৰ ভিতৰত মানে ভিজা চব দি দিলে। মই যেতিয়া নিজে আহিব বিচাৰোঁ, তেতিয়া মই ডাইৰেক্ট আহিব পাৰোঁ মানে। কিয়নো ডুবাইৰ কাৰণে মেক্সিমাম কোম্পানীয়ে কি হয়, এই টিকেট নিদিয়ে মানে কোম্পানীয়ে, থকা খোৱা নিদিয়ে। কোম্পানীয়ে মানে এটা পেকেজ দিব, মিনিমাম 2500-3000 এটা পেকেজ দিব। সেই পেকেজটোৰ ভিতৰতে থকা খোৱা, অহা যোৱা চব ইনক্লুড থাকিব। মেক্সিমাম কোম্পানী ডুবাই এইটো চিটুৱেশ্যন মানে, সিহঁতি কেতিয়াও মানে টিকেট পইচা নিদিয়ে। আৰু ডুবাইত চবচে ইজি জব পোৱাৰ অপৰচুনিটি হৈছে কি, যে ডাইৰেক্ট ইয়াত ভিজাত আহিব লাগিব, ডেইলি ইণ্টাৰভিউ হয়, ইয়াত এজেণ্ট কণ্টেক্ট কৰিব লাগিব, বা ৱেবছাইটৰ থ্ৰুৱেদি কোম্পানীসমূহত এপ্লাই কৰিব লাগিব। তেতিয়া মানে কি হয়, ইয়াত ডুবাই লিখীয়া জেগাত মানে জব পোৱাটো ইজি হয়। মই ভাবোঁ মানে কি, অনলি ৰিস্ক ছেক্টৰটোৰ কথা আমি মানে ভাবি থাকি লাভ নাই। অ'কে, অনলি ৰিস্ক ছেক্টৰতে যে পইচা আছে তেনেকুৱা নহয়। আমি বেলেগ ছেক্টৰত, বেলেগ কোম্পানী, বেলেগ কনষ্ট্ৰাকশ্যন কোম্পানীত সোমালেও আমি মানে বহুত পইচা, এটা ভাল এটা এমাউণ্ট আৰু য'ত নেকি আমি ইণ্ডিয়াত কৰি আছোঁ, তাতকৈ এটা ডাবল এটা এমাউণ্ট আমি বাহিৰত পইচা ঘটিব পাৰোঁ। ইয়াত কাম কৰা মেইন পজিটিভ পইণ্টটোৱে হৈছে কি, এনভাইৰনমেণ্ট, যিটো ৱৰ্ক প্লেটফৰ্ম আজিৰ দিনত গাল্ফ কাণ্ট্ৰিসমূহে মানে প্ৰভাইড কৰি আছে। সেইটো মই ভাবোঁ মানে বেলেগ জেগাত পোৱাটো বহুত টান হয়, যিহেতু আমি এটা যিটো ল' ক্লাছৰ পৰা আদি কৰি হাই ক্লাছলৈকে সেই এনভাইৰনমেণ্টটো মানে ছাষ্টেইন হৈ থাকে। গতিকে ইয়াত কোনো তেনেকুৱা ধৰণৰ ভেদাভেদ নাই। 1 নম্বৰ কথা হৈছে কি, এনেকুৱা লোকেলিটি তেনেকুৱা কোনো ইছ্যু বহুত কম আছে। 2 নম্বৰ, যিটো ইণ্ডাষ্ট্ৰিয়েল পলিটিক্স ন, সেই বস্তুটো বহুত কম হয় মানে গাল্ফ কাণ্ট্ৰিসমূহত, যিটো মানে আমি নিজৰ জেগাত কৰিলে হয়।
তো মই ভাবোঁ মানে কি যে আপোনালোক চবেই মানে অনলি ৰিস্ক ছেক্টৰটো নহয়, বেলেগ ছেক্টৰত সোমালেও মানে ভাল পইচা আছে, উইথ অভাৰ টাইম আছে। ইয়াত মানে কি হয়, যদি নৰ্মেল আৱাৰ ডিউটি কৰা যায়, সেইটো নৰ্মেল আৱাৰটো মানে যিটো অফাৰ লেটাৰত লিখা থাকিব সেইটো এমাউণ্ট দিব। আৰু এটা পজিটিভ পইণ্ট হৈছে কি যে অভাৰ টাইমৰ পইচা এক্সট্ৰা দিয়ে ইয়াত। তো অভাৰ টাইম ইয়াত মানে নৰ্মেল আৱাৰ বুলি ক'লে 8 ঘণ্টা ডিউটি হয়। তো অভাৰ টাইমৰ পইচা পাৰ আৱাৰ হিচাপত মানে যিটো বেচিক হয়, বেচিকটোক মানে 8 ডিভাইড কৰি, তো এঘণ্টা এনেকৈ কিছুমানত মানে পইণ্টটো দিয়া হয় 1.25 1.5 এনেকৈ মানে ইনক্লুড কৰি দিয়া হয়। তো অলপ ভাল এটা চেলাৰী আহিব। আজিলৈ বন্ধুসকল ইমানেই, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।